অসম বুৰঞ্জীৰ লগত সংযুক্ত কেইটামান প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো হৈছে, যিটো আমি সকলোৱে জানো, অসম ক'ত অৱস্থিত? অসম ভাৰতৰ উত্তৰ-পূব সীমান্তত অৱস্থিত। অসমৰ ইতিহাস কিমান ভাগত বিভক্ত? অসমৰ ইতিহাস মূলতঃ 3 ভাগত বিভক্ত: প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক। মধ্যযুগীয় অসমৰ ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হয়? 13শ শতিকাত আহোমসকল আহিছিল, তাৰ পৰাই মধ্যযুগীয় অসমৰ ইতিহাস আৰম্ভ হয়। প্ৰাচীন অসমৰ ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হয়? ভাৰতীয় কাব্যগ্ৰন্থৰ যুগৰ পৰা 13শ শতিকাৰ আৰম্ভণি পৰ্যন্ত। আধুনিক যুগ কেতিয়া আৰম্ভ হয়? 1826 চনত ব্ৰিটিছ শাসনৰ আৰম্ভণিৰ লগে লগেই আধুনিক যুগ আৰম্ভ হয়। অসমৰ প্ৰাচীন নাম কি আছিল? প্ৰাগজ্যোতিষ আৰু কামৰূপ। প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ কি? পূব দিশৰ জ্যোতিষ শাস্ত্ৰৰ নগৰ। কালিকা পুৰাণ অনুসৰি প্ৰাগজ্যোতিষত কোনে প্ৰথম জ্যোতিষ গণনা কৰিছিল? ব্ৰহ্মাই। কামৰূপ নামৰ উৎপত্তিৰ কাহিনী কি? কামদেৱক মহাদেৱে পুনৰ জীৱন দিছিল এই ভূমিত। কোন দেৱী কামৰূপ নামৰ লগত জড়িত? কামাখ্যা দেৱী। অসামা শব্দৰ অৰ্থ কি? অসমান বা অতুলনীয়। অসম নাম কোনবোৰ লোকৰ সৈতে জড়িত? চান বা আহোমসকলৰ সৈতে। অসম নাম কেতিয়াৰ পৰা ব্যৱহাৰ হয়? 13শ শতিকাত আহোমসকলৰ আগমনৰ পাছত এই অসম নাম ব্যৱহাৰ হয়। প্ৰাচীন কামৰূপ ৰাজ্যৰ বিস্তৃতি কলৈ আছিল? কৰতোয়া নদীলৈকে, আৰু ইয়াত অসম, মণিপুৰ, নেপাল, ভূটান আৰু বাংলাদেশৰ অংশ অন্তৰ্ভুক্ত আছিল। প্ৰাচীন অসমৰ আটাইতকৈ পুৰণি ৰজা কোন আছিল? মহীৰংগ দানৱ। মহীৰংগ দানৱৰ ৰাজধানী ক'ত আছিল? মৈৰংকা। মহীৰংগ দানৱ কোন জাতিৰ লোক আছিল? কিৰাত জাতিৰ লোক আছিল। মহীৰংগ দানৱৰ পিছত কোনে ৰজা হৈছিল? শতকাসুৰ। ঘটকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰে। দানৱ বংশৰ পিছত নতুন ৰজা বংশ কোনে স্থাপন কৰিছিল? নৰকাসুৰে। নাৰক বুলিও জনা যায়। নাৰকৰ মাতৃ আৰু পিতৃ কোন আছিল? পৃথিৱী আৰু বিষ্ণু বুলি জনা যায়। নৰকাসুৰৰ ৰাজধানী কি আছিল? প্ৰাগজ্যোতিষপুৰ। কোনে নৰকাসুৰক বিভ্ৰান্ত কৰিছিল? বানাসুৰে। নৰকাসুৰে কোন দেৱীক বিবাহ কৰিব বিচাৰিছিল? কামাখ্যা দেৱী। নৰকাসুৰক কোনে হত্যা কৰিছিল? শ্ৰীকৃষ্ণই। নৰকাসুৰৰ পিছত কোন ৰজা হৈছিল? ভগদত্ত। কোন জাতিয়ে ভীষ্মকৰ সন্তান বুলি নিজকে দাবী কৰে? চুতীয়া জাতিয়ে। ভগদত্তৰ জীয়ৰীয়ে কাক বিবাহ কৰিছিল? দুৰ্যোধনক। ভগদত্ত মহাভাৰত যুদ্ধত কোন পক্ষত আছিল? কৌৰৱৰ পক্ষত। মহাভাৰতৰ যুদ্ধত ভগদত্তক কোনে হত্যা কৰিছিল? অৰ্জুনে। ভগদত্তৰ পিছত কোন ৰজা হৈছিল? বজ্ৰদত্ত। নিধানপুৰ তাম্ৰলিপিত কাক ভাস্কৰ বৰ্মনৰ পূৰ্বসূৰী বুলি কোৱা হৈছে? পুষ্য বৰ্মনক। ভীষ্মকৰ ৰাজ্য ক'ত অৱস্থিত আছিল? বিদৰ্ভ আৰু বৰ্তমান শদিয়া অঞ্চলত। ভীষ্মকৰ জীয়ৰীৰ নাম কি আছিল? ৰুক্মিণী। ৰুক্মিণীয়ে কাক বিবাহ কৰিব বিচাৰিছিল? শ্ৰীকৃষ্ণ। ৰুক্মিণীৰ লগত কোনে বিবাহৰ আয়োজন কৰিছিল? শিশুপাল। ৰুক্মিণীক বিবাহৰ পৰা কোনে অপহৰণ কৰিছিল? শ্ৰীকৃষ্ণই। ৰুক্মিণী হৰণ কাৰ দ্বাৰা ৰচিত? শংকৰদেৱৰ দ্বাৰা।